2020 চনত যেতিয়া বাবুৱে এখন নতুন নিছান মাইক্ৰা ক্ৰয় কৰিছিল তেতিয়া ইয়াৰ মূল্য আছিল 5 লাখ। প্ৰতি বছৰে ইয়াৰ মূল্য বছৰৰ মূল্যতকৈ 4% হ্ৰাস পায়। 2022 চনত ইয়াৰ মূল্য টকাত কিমান হ'ব? ঠিক আছে, তো বাবুৱে গাড়ী কিনি পস্তালে মানে। ঠিক আছে বাৰু, গাড়ীখনৰ মূল্য কিমান আছিল? 5 লাখ। ঠিক আছে, এতিয়া 4% যদি হ্ৰাস হয় তাৰ মানে গাড়ীখনৰ মূল্যটো কিমান থাকি গ'ল? 96% থাকি গ'ল। আৰু কেইবছৰ থাকিলে? 2020ৰ পৰা 2021 আৰু 2022 মানে 2 বছৰ। প্ৰত্যেক বছৰে কি হয়? 4%কৈ হ্ৰাস পায়। মানে প্ৰত্যেক বছৰে গাড়ীখনৰ মূল্য কি হয়? 96% থাকি যায়। তো এবছৰৰ পিছত কিমান হ'ব? ভেলুটো ইমান হ'ব। আৰু ছেকেণ্ড বছৰত কিমান হ'ব? আকৌ তাৰ 96% থাকিবগে। হয়, ইয়াকে আমি লিখিম এনেকে 5 লাখ ইনটু 96/100 ইনটু 96/100। ইয়াৰে দুটা শূন্য, ইয়াৰ দুটা শূন্য আৰু ইয়াৰ দুটা শূন্য, ইয়াৰ দুটা শূন্য কটা গ'ল। বাকী 96 ইনটু 96 কৰিব লাগে। তো 96ৰ পৰা 100লৈ কিমান? 4। 96ৰ পৰা 100লৈ কিমান? 4। 4 4 গুণ কিমান? 16। আৰু 96ৰ পৰা 4 মাইনাছ কৰি দিলে কিমান? 92। এতিয়া ইয়াৰ লগত কি পূৰণ কৰিব লাগে? 50 এটা পূৰণ কৰিব লাগে। শূন্য এটা হৈয়ে আছে। 5 16 80। 5 2 গুণ 10ৰ শূন্য, হাতে গ'লে 1। 5 9 গুণ 45, 45 1 46। গতিকে আমাৰ এনচাৰ বি কাৰেক্ট।